বুজিছ মন বৰ মানুহজনীক আৰু এই ল'ৰা ছোৱালী কেইটা যেনিবা তেনে কৰি দিহা এটা লগালো ইমান পৰে আমি এই অযোধ্যাত থকা হ'লে আমাৰ প্ৰাণবায়ুৱে ওলালেহেঁতেন হয় নে নহয় বাৰু হয় এতিয়া ব'ল ঘৰত যি এপদ লাম লাকতি বাকী আছিল তাকে সামৰি সুতৰি পশ্চিমত থকা পৰিয়ালটোৰ কাষলৈকে যাওঁ হয় নে নহয় বাৰু তই ঠিকেই কৈছ হয় নি চকুৰ আগতেই যে দিনবোৰ কেনেকৈ সলনি হলো মহাৰাজ অজহৰ দিনত এইখন ঠাইতে আমিবোৰে কম ভোগ কৰিছিলো নে তাকেই এইবিলাক মাখন শুনি ল এইবিলাক মাখন এইবিলাক দৈ এইটো শুনি ল এইবিলাক মাখন এইবিলাক দৈ এইবিলাক মাছ পানীয়ে নাই এইটো কল্পনা এইবিলাক কাছ গোটেইখন উভয় নদী মই তোক কৈছো নহয় একেবাৰে বিধে বিধে ফল মূল ফল মূল পকি একেবাৰে গছৰ তল ভৰি থাকে সেইবোৰতো আকৌ কোনো মুখতেই নিদিয়ে হয় নে নহয় আমি আকৌ সেই পকা পকা সতেজ ফলবোৰহে খাইছিলো কৰ দিন যে কলৈ গলো মন বৰ বুজিছ মই ডাঙাটি এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে হয় নি মহাৰাজ অজহৰ দিনত অজহৰ মহাৰাজে অতি কমেও এমাহৰ দুমাহৰ মূৰে প্ৰজা খবৰ লয় সেইটো হয় আমাৰ দুটা বাৰু খবৰ লয় বাৰু তাকে ওজৰ আপত্তি নিজ মুখে শুনে ভাবেই হওক নতুবা দুখী বিচাৰেই হওক ঠাইতে সমাধান হয় নে নহয় সুধি থাকক মজা কাটিও আমাৰ আকৌ এওঁলৈ কি চাবা তালৈ দখৰত ৰাজ কাৰেঙত তিনিজনী ৰূপৱতী ৰাণী কেইজনীক লৈ ব্যস্ত তাকে তুমি বুজি চাইছা অলপ মজা কাটিও বুজিছ এইবোৰ পাত লাগিছে এইটো মনে এইবোৰ কথা যদি কেনেবাকৈ ৰজা দশৰথে শুনিব লাগে আমাৰ দুটাই লেঠাই ছিগিল আৰু একেবাৰে জমৰ আলহী হ'বগৈ লাগিব মাৰিলেও মাৰক কাটিলেও কাটক এতিয়া কি বৰ সুখেৰে আছো সেইটো হয় পিতৃ পিতামহৰ দিনৰে এই ৰাজ্যখন এৰিবলে পাই আমি বজা কৰে মনৰ কিমান বেদনা পাইছো সেইটো আমিহে জানো হয় নহয় আমি খাবলৈ নেপাই ভোকত আছো তই আকৌ বুলি পেননি মাৰিবলৈ আহিছ আচল কথাটো ক 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত আমি বজাৰখনে কিমান জীয়াটো ভুগিছো সেইটো আমিহে জানো হয় সুবিধা পালেই ধৰিবই বিচাৰ হেৰ এই পেননিখন বাদ দে
আচল কথাটো ক ৰজাই বাৰু খবৰ ল'বলৈ আহি পালেনে এইটোহে আচল কথা এৰা এই কালি সেই অযোধ্যাৰ অজান্তি মুলুকৰ মানুহবোৰৰ সৈতে এই পৰিয়ালটো থৈ আহিছো এই ইয়াতো তই পেন এইখন শুনি থাকিলেতো নহ'ব নহয় এই যদি সময়মতে গৈ নাপাওঁগৈ এই সিহঁতবোৰৰ বৰ আলৈ এঠানি হ'ব তেতিয়াহ'লে পলম নকৰোঁ নেকি এইবোৰ কথা বাটতে পাতিম বৈ গৈ থাকো বৈ ৰৈ দিলি যে মজা কাটে মন বৰ এই পটককৈ পৰিয়ালৰ কথা কওঁতে মোৰো কথা পিছলে কেলে গৈ আছ কথাটো শুন এই পৰিয়ালৰ কথা কওঁতে মোৰো কথা এষাৰ মনত পৰিল কিয় সেইটো তোৰনো পিছে কিমান পালেগৈ মজা কাটে হাঁহিছ যে মজা কাটে এইটো গলেই যেন লাজেই লাগে বুজিছ হয় নি লাজেই লাগে ৰাম কিখননো তই সুধৌ মজা কাটিও বাৰু তই সুধিছ যদি কৈয়ে দিওঁ এতিয়া নে বৰ্তমান এতিয়া মোৰ হে মোৰ 19টা মন বৰ তয়ো কিন্তু মানুহটো বৰ বেছ আহল বহল দেখোন হয় লাজ কৰিছে চোৱা কথাবোৰো কিন্তু তই বৰ বেছ আহল বহলকে চিন্তা কৰ ধেমালিতে হৈ গ'ল আৰু পিছে মন মোৰ এটা কথা নহয় বেছি ধেমালিও বেয়া নহয় এটা সময়ত আকৌ বাদেই দে এইবোৰ কথা বাদ দিওঁ হয়নে বাৰু যদি সময়মতে গৈ সেই পুৰণা গাঁও নেপাওঁগৈ সেই পৰিয়ালটো বৰ আলৈ এঠানি হ'ব এইবোৰ কথা পাছতো পাতিম পিছে আৰু কিবা পৰিকল্পনা আছে নেকি বাৰু মজা কাটি চিন্তা অকণ কৰিছো ঠিকেই পিছে মন বৰে সময়ো আছে নহয় কিন্তু এতিয়া আমাৰহে এতিয়া মোৰহে সময় নাই এইফালে লিক ধৰো ধৰা কি কোৱা তুমি আগত যোৱা তুমি পাছে